হেল্ল' ভিউৱাৰ্ছ, আজি মই আপোনালোকৰ আগত আন্দা কাবাব বনাবলৈ ওলাইছোঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকৈ চাওঁ আহকচোন কেনেকৈনো বনালোঁ। আৰু ফ্ৰেণ্ডসকল, মোৰ যদি ভিডিঅ'টো আপোনালোকে চাই পিনি ভাল পায় তেনেহ'লে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব এণ্ড লগত থকা বেল আইকনটোও দবাই দিব, যাতে আহিবলগীয়া ভিডিঅ'সমূহ পুনৰ পাই থাকে। ইয়াতে মই লৈ লৈছোঁ বইল ডিম, এইখিনিতে আমি কাটি লৈছোঁ। এতিয়া আমি ইয়াতে বাতি এটাত মিশ্ৰণখিনি মিলাই ল'ম। এয়া আদা নহৰু পেষ্ট 2 চামুচ, এয়া 1 চামুচ ৰেড চিলি পাউডাৰ, এয়া 1 চামুচ কৰ্ণফ্লাৱাৰ, এয়া 2 চামুচ কাবাব মছলা, এয়া জলকীয়া আৰু জালুকৰ গুড়ি, এয়া হোমমেড কাশ্মীৰ, এয়া হোমমেড গৰম মছলা, আৰু এয়া নিমখ সোৱাদ অনুযায়ী, আৰু এয়া ফুড কালাৰ, আৰু এয়া কাশ্মীৰ ড্ৰাই পাউডাৰ। এইখিনি আমি এতিয়া আটাইখিনি ভালকৈ মিলাই ল'ম। মিশ্ৰণখিনি ভালদৰে মিলোৱা হৈছে। এতিয়া আমি ইয়াতে পানী অলপ এড কৰি দিছোঁ, ভালদৰে যাতে মিলি যায়। হৈ গৈছে আমাৰ মিলোৱা, দেখিছেনে? হৈ গৈছে। এতিয়া আমি এই বইল ডিমবিলাক, ফালি লোৱা বইল ডিমবিলাক এনেকৈ মিলাই ল'ম। এতিয়া আমি আটাইবোৰ বইল ডিম এনেকৈ ভালদৰে মিলাই ল'ম। হৈ গৈছে, দেখিছেনে? এতিয়া আমি টাৱাত 2 চামুচ ৰিফাইন তেল দি দিম। এতিয়া আমি ইয়াতে গৰম হৈ গৈছে ইতিমধ্যে। আমি এতিয়া ইয়াতে এইখিনিও দি দিম। অলপ লৰাই দিব যাতে তেলবোৰ ভালদৰে লাগি যায়। যিহেতু কম তেল দিছোঁ যেতিয়ানে লৰাই দিব এনেকৈ। মিডিয়াম ফ্লেমত ৰাখিব। হৈ গৈছে ইতিমধ্যে আমাৰ। হৈয়ে গ'ল, দেখিলেনে? ইয়াতে আমি এটা ধনিয়া পাতো দি দিছোঁ, যাতে খায়ো ভাল লাগে, আৰু নেমু টেঙাহঁতে এতিয়া খাই কিন্তু এইখিনি বঢ়িয়া লাগিব। ৱাও, কালাৰটো বঢ়িয়া হৈছে। য়ামি য়ামি। আপোনালোকে নিশ্চয় ঘৰত এনেকৈ ট্ৰাই কৰি চাব। থেংক ইউ।